ৰাজ্যৰ ছাত্ৰ-ছাত্ৰীৰ লগতে সকলো জনসাধাৰণৰ বাবে জনাব বিচাৰিছো কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। পুনৰ কোভিডক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জৰুৰী বৈঠক অনুষ্ঠিত হৈছে। এই বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আজি আটাইকেইখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সৈতে ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে এই বৈঠক অনুষ্ঠিত কৰা হৈছে আৰু প্ৰধানমন্ত্ৰী মোদীয়ে উল্লেখ কৰিছে যে কেইটামান মাহত কৰোনাৰ নতুন প্ৰকাৰবোৰৰ ঘটনা বৃদ্ধি পাইছে আৰু এনে পৰিস্থিতিত এতিয়া সকলোকে সতৰ্ক হোৱাৰ বাবে আহ্বান জনাইছে আৰু উল্লেখ কৰা হৈছে যে কৰোনা এতিয়াও সম্পূৰ্ণৰূপে প্ৰতিহত কৰিব পৰা নাই। এই ক্ষেত্ৰত ইউৰোপৰ দেশবোৰৰ কথা উনুকিয়াই দিছে, কাৰণ এই দেশসমূহত শেহতীয়াভাৱে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। লগতে উল্লেখ কৰিছে যে অহা দুসপ্তাহ ধৰি সতৰ্ক হৈ থাকিব লাগিব। মে-জুন মাহত কৰোনাই ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে। এইবাৰ জনাব বিচাৰিছো এডমিশ্যন সম্পৰ্কত এটা গুৰুত্বপূৰ্ণ খবৰ। এইবাৰ কেন্দ্ৰীয় বিদ্যালয়ত এডমিশ্যনৰ বাবে সংসদৰ কোটা প্ৰত্যাহাৰ কৰা হৈছে আৰু ইয়াৰ বিপৰীতে অনাথ ছাত্ৰ-ছাত্ৰীসকলক নামভৰ্তিৰ সুবিধা প্ৰদান কৰা হৈছে। ইপিনে উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষাক লৈ এটা ডাঙৰ খবৰ। প্ৰথম বৰ্ষৰ ৰুটিন সাল সলনি কৰা হৈছে। 9 মে'ত অনুষ্ঠিত হ'ব লগা পৰীক্ষা 1 জুনত অনুষ্ঠিত কৰা হ'ব আৰু একাংশ ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষা বাতিলৰ বাবে দাবী উত্থাপন কৰিছে, কিন্তু এই পৰীক্ষা 5 মে'ৰ পৰা 1 জুনলৈকে অনুষ্ঠিত কৰা হ'ব। ইপিনে মেট্ৰিক উচ্চতৰ মাধ্যমিকৰ ৰিজাল্ট শীঘ্ৰে লাভ কৰিব। 25 মে'ৰ পৰা 30 মে'ৰ ভিতৰত পৰীক্ষাৰ ফলাফল লাভ কৰিব বুলি জানিব পৰা গৈছে।